কথাতে কয় নহয় ছিজনৰ ফল বোলে ছিজনত খাব লাগে সেইবাবে ময়ো কৈছোঁ আজি ছিজনৰ শাক ছিজনত খালে খুব ভাল লাগে নহয়নে বাৰু নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্যতম ভিডিঅ' মাজলৈ আশা কৰিছোঁ আপোনালোক সকলো নিশ্চয় ভালে কুশলে আছে এই বছৰৰ প্ৰথমবাৰ মানে গাছ খাব লৈছোঁ আৰু মানুহজনে ধুনীয়াকৈ আনিলে আৰু কাটি আজৰি কৰি দিলে মই আকৌ গিলাচটো লৈ পিনে সৰু কৰি দিলোঁ ডাঙৰ হ'লে মই বেয়া পোৱা যায় সেইবাবে সৰু কৰি দিলোঁ আৰু ধুনীয়াকৈ কেৰাহী এখনত পাঁচফোৰণ অকণমান দি নহৰু আদা দি আৰু এইফালে ধুনীয়াকৈ মই চব্জিখিনি ভাজি ল'লোঁ আৰু লগতে লৈ লৈছোঁ মাছ এডোখৰ পুৰি লৈছোঁ মাছখিনি ফ্ৰাই কৰিলোঁ কিন্তু এইডোখৰ আকৌ মই পুৰি ল'লোঁ পুৰা মাছৰ পিটিকা কোনে খাই ভাল পায় বাৰু লগতে জলকীয়া আৰু নহৰু পুৰি লৈছোঁ নহয় দেখিছেনে গাছখিনি ইমান ধুনীয়াকৈ হৈ আহিলে আৰু হোৱাৰ পাছতে মানুহজনে আকৌ পেফলে পিটিকা কৰিব লাগে জলকীয়া একদম ঠিকছে দি লৈছে ধুনীয়াকৈ মাছডোখৰ পিটিকা কৰিলে ময়ো অকণমান ধুনীয়াকৈ ভিডিঅ' কৰি ৰাখিলোঁ আৰু কেতিয়াবা পিটিকাৰ লগতে ভাতকেইটা খাই খুব ভাল লাগে নহয় দে কোনে ভাল পায় বাৰু এনেদৰে পিটিকাৰ লগত আৰু এয়া আমাৰ ধুনীয়াকৈ জুতি ফুটি ৰেডি হৈ গ'ল খানাটো খাবৰ বাবে